দৰ্জাখন খুলি ভুকে ওলাই গুচি গ'লগে আধা ৰাস্তাৰ পৰা ধৰি আনিছোগে মানে আধা ৰাস্তাৰ পৰা ধৰি আনিছো বোলো মানে কলৈ যাওঁ একো নাজানো কলৈ আমি বহি চাব লাগে ঘৰৰ কাম তেওঁলোকে বিন্দাছ ক্ৰিকেট খেলিব থাকে গান বনাই থাকে গান শুনি থাকে মোৰতো হিংসা লাগে গতিকে মোৰ নিজৰ টেনচনটো তেওঁক দিব পাৰিলে অন্ততঃ মই চিঠিটো লিখিব আছো মোৰ যুক্তিবোৰ কাজিয়া লাগি থাকে যে কি কম কাক কম মানে মস্ত দীঘল চিঠি এখন লিখি থব টেবুলত থৈ গুচি যাওঁ মানে লাগে কি হ'ল আচলতে মানে লাগে কিহত নালাগে কিহত মানে আচলতে আমাৰ সমস্যাটো আমাৰ নালাগে কিহত মানে কি হয় নালাগে কি হ'ল মানে বাকী শংকৰ লিপি মাতি থাকা আহিবলৈ সময় নাই এতিয়া কথা পাতো বুলিয়ে আহি গলো কেনে লাগিছে আমি হঠাৎ আজি ৰাতিপুৱা ওলালোহি কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে ন বাবা তোমালোকে কাজিয়া কথা পাতি ওলাইছিলো কাজিয়াটো নিদি আছো আজি মোৰ চান্স মানে আমি অহাৰ কাৰণে কেনেকুৱা লাগিছে সেইটো কাৰণে তোমালোকে ৰেডি নাছিলা মানে চাই আছো তো কাজিয়া কাজিয়া কথা উঠি আছে আমি কৈছো আজি কাজিয়া মনে 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 ভাবি আছো মানে আজি চান্স সদায়তো কিমান দবাই থাকিম মানে আজি খুলি দিলা আৰু ওকে ঠিক আছে তাকে ওকে আহিলো এতিয়া বেয়া পালো ভাল পালো আমি আহিলোৱে যিহেতু চাহ একাপ খাই যাম তাৰ আগত আমি কথাখিনি পাতি লওঁ ঠিক আছে আৰু উইথ আজি আমি নেওককো পালো নেওক সদায় নাথাকে মই মানুহখিনি লগ কৰো নিজে কথা পাতো আজি যিহেতু তুমিও আহিছা তোমাকো স্বাগতম তুমিও মানে কিবা কিবি সুধিব লাগিব হয় হয় তুমি একোৱে নাজানা বাৰু ঠিক আছে তুমি তেওঁলোকক সুধিলেই গ'ল ময়ো সুধিম তুমিও সুধিবা মানে কাজিয়া মানে কি হয় আমি কাজিয়া নালাগো সমস্যাটো কি কাজিয়া মানে মোক কেনেকে কাজিয়া লাগে ক'ৰ পৰা আৰম্ভ মই সেইটো বুজিয়ে নাপাওঁ মই সঁচাকে কৈছো কাজিয়াবিলাক আমাৰ পৰা উলিয়াই নিয়া হয় মানে আমাৰ পৰা উলিয়াই নিয়া হয় কাজিয়াবিলাক মই নিজকে সদায় মানে ধোৱা পাত বুলি ভাবো আৰু মোক সেই ধুৱলি পাত বুলি ভাবে মানে ধূলি চুলি লগি থকা পাত বুলি ভাবে মানে মোক সদায় তো মোৰ গাত জগৰ নাথাকে এতিয়া তুমি কি কবা এই ক্ষেত্ৰত মোৰ তেনেকুৱা দেই বিপদে হল দিব আমাৰ আচলতে কাজিয়া নালাগে আমাৰ তৰ্ক লাগে পুৰা তৰ্ক বিৰাট যুক্তি আমি মানে আগৰ পৰা খুব বিৰাট যুক্তিবাদী এজনৰ যুক্তি মানে আনে কাটিব পাৰিলেহে মানে আৰু শেষত তাৰমানে আমাৰ মোৰ এইটোৱে হয়গে যে তুমি এনেও জিকিবাই এনেকে ধৰিয়ে লওঁ যে তুমি যদি কোৱা যে সূৰ্য পশ্চিমত উদয় হয় সেইটো তুমি প্ৰমাণ কৰিবাই গতিকে মই হাৰিবই লাগিব গতিকে তেনেকেই মই আচলতে জিকো মোৰ যুক্তিটো সেইটোৱে হয় তুমি কোৱা তোমাৰটোত আমি মানিবই লাগিব গতিকে সেই হিচাপে মানে তেওঁ জিকি যায় সদায় লাগে কি হ'ল আচলতে মানে লাগে কিহত নালাগে কিহত মানে আচলতে আমাৰ সমস্যাটো আমাৰ নালাগে কিহত মানে কি হয় নালাগে কি হ'ল মানে একে ঘৰত বস্তুটো মিলি থাকিলে ভাল যেতিয়া সংসাৰে একে ঘৰত বাজে বা একে ঘৰত আমাৰ বিলাক মানে একেটা সুৰ নহয় মানে আমাৰ চইচ বিলাক বেলেগ যদি মিউজিকেল ইনষ্ট্ৰুমেন্ট হয় মানে কিবা ধৰি লওক কোনোবা এটা যদি তবলা হয় কোনোবা এটা গিটাৰ হয় মানে কি গিটাৰ বেলেগ ধৰণে বাজি থাকে তবলা ধৰণে বাজি থাকে কাহিনীও মানে গিটাৰ তবলা মানে দুটা মানে হেৰি নিমিলে যদি সেইটো মানে যুগলবন্দী হয়তো ঠিকে আছে বেছিভাগ আমাৰ যুগলবন্দী নহয় নিজৰ আমাৰ এতিয়া শেহতীয়া কাজিয়াটো IPL-ক লৈ হৈ আছে ওকে এতিয়া মানে কৰি দেখুৱাইছিলো মাজতে অভিনয় তোমালোকে চাইছাম নাই জানো আমি যে একে কাহিনী চলে তাৰমানে ন মানে টিভিত তুমি চাগে আহি অফিচৰ পৰা আহি টিভিত লাগি যোৱা মই চালে আপত্তি নাই কিন্তু ল'ৰা কিতাপ পঢ়িব লাগে পৰীক্ষা আছে আগত IPL মানে শেষ নহয় এতিয়া সমস্যাটো এইটো হৈছে IPL কেতিয়া শেষ হ'ব ইফালে মানে এতিয়া মাজতে ইমান মোৰ আপত্তিৰ কাৰণে এটা সিদ্ধান্ত হৈছিল যে ৰাজস্থান ৰয়েলছৰ খেল থাকিলে বা RCB খেল থাকিলে খেল চাব কিন্তু এতিয়া সেইটো মানে নহয় এইটো তাৰমানে সদায় মানে আমাৰ 7:30 হলে মানে মনটো লিখলিকাই থাকে গতিকে আমাৰ টিভিটো চলিবই ইফালে পৰীক্ষা এতিয়া পৰীক্ষা সুধিলে একো নোৱাৰে কিন্তু বাকী প্লেয়াৰ খেলৰ কথা যি সোধে চব পাই লৰাই গতিকে দুখটো হ'ল বাপেকৰ গাত কাৰণ তেৱে সন্তানৰ গাত মানে সেইটো বীজটো দিছে মোৰ খেলখন চাবলৈ মন যায় সিও আহি বহিলো আহি বছ আমি তেতিয়া মজা আছে খেলৰ আনন্দ উপভোগ কৰি থাকিম ফটকে পটকা বাদুলীয়া খেল এটা ওলাইছে কিবা এটা কথা এতিয়া আমাৰ পুৰণি কথা মনত পৰিলে আমি কিতাপত কি পঢ়িছিলো পিছৰ পুৰণি যিখন খেল চাইছিলো ৰোমাঞ্চৰে কথা পাতো এতিয়াও মনত আছে তাৰ মাজতে মই কওঁ এতিয়া যদি ল'ৰা ছোৱালী কেইটা পৰীক্ষা বেয়া হয় ৰিজাল্টটো বেয়া হয় তেতিয়া কেনেকুৱা দাইমা মাকে পঢ়োৱা নাই আৰু পঢ়াবলৈ গ'লে তাক ষ্ট্ৰেছ নিদিবা যে সুধিলে একো নোৱাৰে কিন্তু বৈভৱ সূৰ্যবংশী কেনেকে মাৰিছিলে চবটো সেইটো জানে পৰীক্ষাটো নাহে এইবোৰ সমস্যা সেই তাৰমানে তোমালোকৰ এটা গম পালো যে ল'ৰাই কথা নুশুনা তাৰ কথা নুশুনা নহয়
বাপেকে মিছগাইড কৰা আচ্ছা এতিয়া ওলালে নহয় বাপেকেতো ওলাই গ'ল নহয় এতিয়া মানে আৰম্ভণি তাতে মই কেতিয়া ঘূৰিছো বুলি কৈছে কিন্তু এতিয়া সমস্যাটো হৈছে এতিয়া বাপেকে পুতেকে নাচালেও এতিয়া মোলে প্ৰভাৱিত হৈছে মই মনে মনে স্কোৰ চাই থাকো সমস্যাটো এতিয়া এনেকুৱা হৈ গৈছেগে তোমালোক মানে IPL ৰ জমা আহি গ'ল আমাৰ কাজিয়াবিলাক মানে কি হয় আমি এনেই কাজিয়াবিলাক মেইন চ'ৰ্চটো সৰু সৰু মানে কি কাজিয়া আচলতে চাবলৈ গ'লে কাজিয়া সেইটো পইণ্টে নহয় মই কিবা এটা ক'লো শুনি থৈ দিলে হৈ গ'ল সেইটো শুনি নথয় মানে ফটকে এটা ৰিয়েকশ্যন এটা দি দিব মানে ৰিয়েকশ্যন লাগি গ'ল নহয় টিং মই মোৰ মুখৰ মানে ওলাই গ'ল মানে যুক্তি এটা কাৰণ আমি যুক্তিবাদী মানুহ যে তাৰপিছত আগতে মানে কি হয় আগৰ দিনৰ সেই মানে তাহানিৰ দিনত আমাৰ মা দেউতাহঁতৰ দিনত মানে মাইকী মানুহ তই মাইকী মানুহ কিবা এটা কথা ক'লে দেউতাহঁতে হাই মাইকী মানুহ এইটো বস্তু দি থৈ দিয়ে মাহঁতৰ খং উঠে মানে কিয় মাইকী মাইকী কৈ থাকো মানে এতিয়া মানে কি হৈছে এতিয়া সেইটো যুগ নাইকিয়া হৈ থাকিলে তো আমি বুজি দিয়া হলো মানে আমি সেইটো লৈ নহয় তো এতিয়া বুজি দিয়াৰ কাৰণে হৈছে কি বেছি বুজি দিছো মানে কোৱা তুমি এতিয়া বুজা নে নুবুজা শংকৰ যিখিনি কথা ক'লে এইটোৱে কথা আৰু আমি বাদ দিওঁ নেকি চবৰে একেই কথা মেন আৰ ফ্ৰম মাৰ্চ ওমেন আৰ ফ্ৰম ভেনাছ এইখন মানে এনেই লিখা নাই তাৰমানে কথাটো মই এদিন কাজিয়া লাগিলে হা আমাৰ কিবা এটা কি কথা পাহৰি থাকিলে কাজিয়া তাৰপিছত কাজিয়া একশ্যনটো এনেকুৱা হ'ল বেছিভাগ সময়ত একশ্যনটো কি হয় মানে আমি মোৰ বহুত যুক্তি থাকে চব মই উজুৱাই দিম মানে কিবা এনেকে কবি মই এইটো কথা ক'ম এনেকে কবি মই এইটো কথা ক'ম অকে কিন্তু মানে কি হয় লাষ্টত মানে হৈ যায় কি ফুচুক মেইন অস্ত্ৰপা যেতিয়া বাহুবাদ অস্ত্ৰ এৰি দিয়ে উপায় নাথাকে মানে ফুচুক হৈ যোৱাৰ লগে লগে মানে অকে আৰু মানে মোৰ যত যিমান অস্ত্ৰ আছিলে চব আৰু সম্পন্ন কৰি থৈ দিয়া যায় কেতিয়াবা এনেকুৱা হয় অমীমাংসিত ভাৱে মানে মনত ভাবো মোৰ অকমান ফেনটো বেছি দেই মই কিবা এটা কাৰণে মই হাৰ মানিব নোখোজো অন্তৰখনে হাৰ নামানেতো কিবা এখন কাজিয়া লাগি থাকো তাৰপিছতে মই ভাবো যে তেওঁ মানে জগৰটো যদি তেওঁৰ গাত থাকে ঠিক আছে তেওঁ আহি মানে মোক সন্মান কৰিব আৰু অভিমান স্বাভিমান মানে থাকে এইবাৰ ভাঙিব তেওঁ নিজৰ মতে নিজৰ দুনিয়াত গুচি যায়গে তো মই 3 দিন মানলৈকে লৈ থাকো এইটো অভিমান কিন্তু আমাৰ নাহে নাই তাৰপিছতে লাষ্টত গৈ মেলি আৰু কিবা এটা হেৰি হয় মেইন কথাটো কি কাৰণে লাগিছিল সেইটোৱে পাহৰি থকা যায়গে কাজিয়া বছ চেপেক কিন্তু সেই যে মই 3 দিনত সেই মানে কিমান যুক্তি গোটাই থৈছিলো সেইখিনি মোৰ কাহিনী মানে আগতে আমাৰ ভাল আছিল অভিমান কৰে থাকে ডেফিনেটলি থাকিব না আমাৰ আগতে ভাল আছিল আমি কাজিয়া আগতে হোৱাটছএপত লাগিছিলো আমি কাজিয়া বহুত লাগো আমি কিন্তু লাগো হোৱাটছএপত যুক্তিবোৰ মানে যেতিয়া প্ৰকাশ হয় ইমানবোৰ কথা ক'বলৈ থাকে সেইবোৰ মুখে মুখে কৈ থাকিবলৈ সময় নাথাকে তাৰমানে গতিকে আমিতো মই চিঠিও লিখি পাইছো চাকৰি মই চিঠিটো লিখি পাইছো মোৰ যুক্তিবোৰ কাজিয়া লাগি থাকে যে কি কম কাক কম মানে মস্ত দীঘল চিঠি এখন লিখি থৈ টেবুলত থৈ গুচি যাওঁ সেইবিলাক থাকে আকৌ আৰু ল'ৰা আগত কাজিয়া লাগিব নোৱাৰি সেইটো এটা কথা সেইটো কাৰণে আমি কাজিয়া কৰিবলৈ আগতে হোৱাটছএপত লাগো লাভ নাই মই যদি কওঁ তাতকে ওপৰ 7টামান দি দিব তাৰপিছত আমাৰ বাদ দিলে এইবিলাক লাভ নাই ৰাস্তাত গৈ পেলাই ডক্টৰ মোৰ গাতে ক'ব মই যদি 3টা কওঁ তাৰ 5টা ক'ব 2টা মোৰ কমে থাকে আৰু মানে কি ইনে চব কথা পাহৰি থাকে কিন্তু কিবা এটা একদম পুৰণি কথা এটা এনেকে কৈছিলে নহয় মই তোমাৰ সাক্ষাৎকাৰ লোৱা নাই ইয়াত মই আজি শংকৰ তুমি দেখোন নিজৰবোৰ কৈ আছা দেখোন সেইবোৰ লৈ থাকে এইবোৰ আমি বহুত আমি গম পাই থাকো তোমাৰ লগত তোমাৰ আলোচনা হয় নে নহয় জানো কিন্তু বাকী আমি আকৌ গম পাই থাকো কি এইবিলাক আৰু এটা মোৰ পুৰা মানে কাজিয়া লাগে সময়ৰ জ্ঞান নাই মানে আধা ঘণ্টাতে চব কৰিম বুলি শেষলে থৈ দিয়ে গোটেইখিনি এইটো কথা আছে এইটো এতিয়া তুমি তেনে ক'লে নহব ন তেওঁ গোটেই ভূ ভাৰস্থৰ সংসাৰ মানে এসোপা বুজা লৈ থাকিব মূৰটোত মানে এই বৰাহে যে পৃথিৱীখন লাগি থাকে তেওঁ তেনেকে দাঙি থাকে মানে পুৰা আৰু মই ভাবো যে এই চব এতিয়া মমেণ্ট কিবা এটা মমেণ্ট আহিছে সেইখিনি মানে এনজয় কৰ মানে যিটো মমেণ্ট য'ত আহিছে সেইখিনি এনজয় কৰ চেলিব্ৰেট কৰ মই সেইটোকো কওঁ মানে তেওঁকো কওঁ যে এই আমাৰ জীৱনটোনো কি আৰু এইবোৰ মানে সৰু সৰু সময়বিলাক মানে হেৰি কৰিব লাগে তেওঁ নহয় মই যদি সুখটো লৈ আছো নহয় তেওঁ লৈ সেই বুজাটো একদম ফুচকে দিলে কিবা চুটিয়াই মানে তো মানে কি হয় মানে তই ফ্ৰী টেনচন নাই তোৰ আৰে মই যেতিয়া আমাৰ কিবা এটা আনন্দ ফূৰ্তি কথা থাকিব সেই সময়ত মানে কি অদ্ৰকে কল থকা বাদুলিয়ে খালে কিবা এটা বহি চাব লাগে ঘৰৰ কাম তেওঁলোকে বিন্দাছ ক্ৰিকেট খেলিব থাকে গান বনাই থাকে গান শুনি থাকে মোৰতো হিংসা লাগে গতিকে মোৰ নিজৰ টেনচনটো তেওঁক দিব পাৰিলে আৰু তেনেকেই চাগে হাতে হাত ধৰি আহি আছা
এবাৰ কেইবছৰ হ'ল এতিয়ালৈ? এবাৰ কাজিয়াখন লাগিলো হা, কাজিয়াখন মই আহিছো। তাৰপিছতে তাৰ ইম্পেক্টটো হলে এনেকুৱা, এনেই তাৰমানে ফুচুক হৈ যায়। এদিন দৰ্জাখন খুলি ভুকুকে ওলাই গুচি গ'লগে। তাৰপিছত মই ভাবিছো এনেই কম গৈছে, ভুকুকে ওলাই গুচি গৈছে। মই একদম ঘৰৰ ড্ৰেছত আছিলো, আকৌ মই মানে কাপোৰ কাপি নিবিলো, কলৈ গৈছে? তই একদম আধা ৰাস্তাৰ পৰা ধুই আনিছোগে, মানে আধা ৰাস্তাৰ পৰা ধুই আনিছো। বোলো মানে কলৈ যাও একো নাজানো, কলৈ গৈ থাকিলে নাজানো, আকৌ উভতাই আনিছো মানে ৰাস্তালৈ। এইটো মানে অভিমানত ওলাই নাজানো, গৈছে। একদম ভুকুকে ওলাই গুচি গ'লগে। মই আকৌ আধা ৰাস্তাৰ পৰা ধুই আনিছোগে কাপোৰ চচমাজলৈ গৈছে চশমা মোৰ লাগিবই, চশমা নহলে মোৰ চশমা লাগিবই। ন এতিয়া তাকে সুধিলো যে হাতে হাত ধৰিটো এতিয়া তথাপি গৈ আছা, যিমান ঠেং অভিমান কিবা কিবি হলেও কিমান বছৰ হ'ল সেইটোও পাহৰিলা নেকি? হিচাপ কৰিলো মই অংকত মান 11 চনত আমাৰ মানে হেৰি আছিলে, 11 হৈছিলো আমি। আজি কিমান 11 হৈছিলে মানে 11 হলো আৰু সেইটো কি বস্তু? একে দুই এক হলো আৰু। তাৰমানে তোমালোকৰ 15 বছৰ হৈছে। 15 বছৰ। সেই 15 বছৰে এই খুট খাট হলেও গৈ আছা, ভাল লগাও আছে নিশ্চয়। নিশ্চয় মানে এতিয়া ভাবিবলগীয়া আছে ন, আছে নে না? আছে চাগে নহলে তাৰপিছতো একেলগে এনেকে থাকিব লাগিব, আগবাঢ়ি যাব লাগিব। ল'ৰাও ডাঙৰ হৈ আহিছে, ঠিকে আছে, বিৰাট ভাল লাগিল। ইমান ধুনীয়াকে কথা কলা। এই ৰবা ঘৰলে গৈ লওঁ, তোমাৰ বৰ বহুত কথা কৈছা, কিন্তু ঘৰত দেখা যাব এইটো। আজিৰ পৰা তোমাক নানো, মই অকলে ঠিক আছো। মানে চান্স নাপাওঁ, আজিতো চান্স পাইছো। ঠিক আছে, বিৰাট ভাল লাগিল। এনেকে দুয়ো এনেকে ভালকে আগবাঢ়ি গৈ থাকা, আমাৰ শুভেচ্ছা। আৰু আমাকো অলপ শুভেচ্ছা দিয়া। তুমি গম পাইছা মেন ফ্ৰম মাৰ্চ, ওমেন ফ্ৰম ভেনাছক লৈ আমি অলপ কাহিনী, কিছুমান সঁচা কিছুমান এক্টিং। মই মানে বাকী তোমালোকে কি কৈছা নাজানো, কাজিয়া চাজিয়াটো আমি লাগি থাকোৱে বা চবেই লাগি থাকে বুলি ভাবি লওঁ। মানে এই কিন্তু নাটক বিলাক যিবিলাক কৰি আছে ন, সেইবিলাক চাই মজাটো পাইছো মানে। তাৰপিছতে মই ভাবিছো যে মুকুন্দক মই মাজে মাজে কওঁ মানে সঁচাকে এনেকুৱা নেকি ঘৰ তেওঁক তেনেকুৱা বনাইছে অকমান বেছিকে দেই, সেইটো হয়। ঠিক আছে, আৰু তোমাকো মই বহুত বহুত ধন্যবাদ। তোমালোক দুয়োকে মই দেখিছো, আমি যেতিয়াৰ পৰা প্ৰথমৰ পৰা দিছো ফেচবুকত, তোমালোক দুয়ে কিন্তু আমাক সদায় শুভেচ্ছা বাৰ্তা আমাক দি আছা। আৰু সেইটোৱে কি কৰে যে আৰু এটা কৰোচোন, কিবা এটা কৰোচোন, সেই আগ্ৰহটো আমাৰ মানে হয়। সেইটো কাৰণে তোমালোক দুয়োকে মানে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আৰু কিবা বোলে ক'ব লগা আছে, তোমালোকে এনেকুৱা বিষয়ত কৰা, সেনেকুৱাও কিবা ক'ব লগা থাকিলে আমাক ক'বা। নাই নাই, তোমালোকে মানে মেইন তোমালোকৰ বাকী যি কৰা অভিনয়টো মানে সাংঘাতিক ধৰণে প্ৰতিফলিত যায়, কিন্তু গোটেই তেজে তেজে আছে মানে স্বাভাৱিক। মানে তুমি মুকুন্দ আনকি ছোৱালী লাগে, আনকি মই আশা কৰা নাছিলো মালে, মানে মায়ে সিদিনা যিটো এক্টিং কৰি দিছে, শাহুমা, ত মই মানে অবাক হৈ গৈছো। মানে মাৰ মুখত মানে ইমান এক্সপ্ৰেছন মানে বঢ়িয়া হৈ আহিছে। তো এক্টিংটো ভাল পাইছো, থিমটো কি হয় নাজানো, তো গতিকে এক্টিংটো কণ্টিনিউ থাকিলে আমি ভাল পাওঁ। ঠিক আছে, থেংক ইউ, ৱেলকাম। এতিয়া চাহ একাপ খাম।